Hello everyone, I'm Rishika Bora and welcome back to my another mini vlog. So, ahokson aji moi dintot ki korilu apnalokok dekham. Aji dintu bahut exciting asile. At first moi dintu start korilu mor nijor PPT bonuak loi. Jehetu mor evening classes asile aru logote moi ki khalu sakson eya apnaloke dhoribo parise ne bogori. বাহিৰত আজি ৰ'দ আছিলে সো বগৰী খুন্দা খাই পেলে বৰ ভাল লাগে কিন্তু যেহেতু মোৰ পিপিটিজ ৰেডি কৰিব আছিলে সো মই ল্যাপটপৰ লগতে লৈ ললো আৰু তাৰ পিছত মোৰ পিপিটিজ ৰেডি কৰি মই ওলালো জিমলৈ বুলি আজি আছিলে মোৰ চেষ্ট ডে মই গুটেখিনি প্ৰগ্ৰামছৰ ফিল্ম কৰা নাই কিন্তু ষ্টিল আপোনালোকক অকমান এনে গ্ল্যান্স এটা দিও হকছন এট ফাৰ্স্ট মই ষ্টাৰ্ট কৰিলো পুশ আপছ দে আৰু তাৰ পিছত মই কৰিলো বেঞ্চ প্ৰেছটো ফিল্ম কৰা নহল সো মই ইনক্লাইন বেঞ্চ প্ৰেছটো ফিল্ম কৰিলো আৰু ইনক্লাইন বেঞ্চ প্ৰেছ কৰাৰ পিছত মই আৰু বেলেগ ৰিমেইনিং এক্সাৰসাইজেছ খিনি কৰিলো আৰু মই ঘৰলৈ আহিবলৈ ৰেডি হলো বিকজ আই ওয়াজ ডান সো ঘৰলৈ আহিয়ে মই প্ৰথমতে গা পা ধুই ললো আৰু কিবা এটা খাই লৈ পেলে মই ওলালো ক্লাছলৈ বুলি এসব মই আহি পাই গলো ক্লাছ আৰু ক্লাছেছ কৰাব ললো আৰু ক্লাছেছ কমপ্লিট কৰি এসব আন্ধাৰে হল সো ক্লাছেছ কমপ্লিট হোৱাৰ পিছত মই আহিলো ঘৰ এবাৰ জলদি ওলাইছে থিয়েটাৰ চাবলৈ যাওঁ বুলি এই আমাৰ মায়ে লগাইছে লিপষ্টিক এইটো যে একচুয়াল সাউন্ড দিম কিন্তু ৰে হয় আপোনালোকে ঠিকে ধৰিছে মই ওলালো ইতিহাস থিয়েটাৰখন চাওঁগে বুলি আজি আছিলে জুয়ে পুৰা মানুহ এসা কুছৰ ভন্টিও গৈছিলে বা গৈছিলে মা গৈছিলে আৰু মই সো থিয়েটাৰখন প্ৰথমতে ষ্টাৰ্ট হোৱাৰ আগতে ইন্ট্ৰোডাকশনছ আছিলে আৰু মই হেতু টাইমত খাই আছিলো আৰু আহকচোন কিছুমান সিনছ আপোনালোকক দেখাও এয়া দেখিছে নৃত্য নাটিকা ষ্টাৰ্ট হৈছে থিয়েটাৰখনত আছিলে আমাৰ যতীনদা চাওকচোন মই সৰুৰে পৰাই যতীন দাক চাবলৈ বহুত এক্সাইটেড হৈ থাকো আগতেও মই এপাক দেখিছিলো তেওঁৰ থিয়েটাৰত সো এবাৰ আকৌ গলো তেওঁৰ থিয়েটাৰ চাবলৈ থিয়েটাৰখন কমপ্লিট হোৱাৰ পিছতহে মই দেখা পালো বাপৰে ইমান ভিৰ আছিলে আমি যেতিয়া থিয়েটাৰখনত সোমাইছিলো তেতিয়া ইমান মানুহ দেখা নাছিলো আমি ধুনিয়াকে গৈ পেলে সিটত বহি লৈছিলো কিন্তু তাৰ পিছত আমি দেখিলো ইমান মানুহ বাপৰে বহুত ভিৰ হৈছিলে দেই আৰু তাৰপিছত থিয়েটাৰ চাই আহি পেলে মই আহিলো ঘৰলৈ বুলি সো আজিলৈ ইমানেই আপোনালোকক মই আকৌ লগ পাম মোৰ নেক্সট মিনি ব্লগত টিল দেন ষ্টে হেলদি এণ্ড ষ্টে ফিট বাই বাই এণ্ড য়েছ প্লিজ কিপ সাপোৰ্টিং বাই বাই